হেল্ল' মেডাম, মোৰ এটা ডাঙৰ অসুবিধা আছে। কি অসুবিধা? এই মানে আপোনালোকৰ নাম্বাৰটো ফেচবুকত পালো যে বাবা ৰাজা খানে মানে সকলো সমস্যাৰ সমাধান দিয়ে, সেইকাৰণে ফোন কৰিলো। আচ্ছা, কি সমস্যা? বাবাৰ লগত কথা পাতিব পাৰিম নেকি? বাবাৰ লগত এতিয়া নোৱাৰিব কথা পাতিব। কেতিয়া? টাইম লাগিব আপোনাৰ। প্ৰব্লেম কওক, কি প্ৰব্লেম আছে? প্ৰব্লেমটো হ'ল মানে মানুহে মোৰ ইউটিউব ভিডিঅ' চাই গুচি যায়, ছাবস্ক্ৰাইব নকৰে চেনেল। ইউটিউবাৰ হয় নেকি আপুনি? হয় হয়। এতিয়াতো তেওঁ নাই, পিছত কল কৰিব। ক'ৰ পৰা কৈছে আপুনি? মই গুৱাহাটীৰ পৰা কৈছো। গুৱাহাটী ক'ৰ পৰা? গুৱাহাটীৰ বক সমষ্টিৰ পৰা। কি নাম আপোনাৰ? আব্দুল সত্তাৰ। আব্দুল সত্তাৰ। পূজাৰ পিছত আহি লগ ধৰিব। তেতিয়াহ'লে সমস্যাটোৰ সমাধান নহয় নেকি? এই মানে এই ভিডিঅ'বোৰ চাই গুচি যায়, চেনেল ছাবস্ক্ৰাইব নকৰে, ইহঁতৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা যায়? ভাল ভিডিঅ' বনাওক, মানুহে চোৱাকে। নাই, সেইটো ভিডিঅ' মানুহ চাই পেলাই ইন্টাৰেষ্টেড হোৱা ভিডিঅ' বনাওক না। ভিডিঅ' ভাল নাচাই না, ভিডিঅ' ভাল বুলিয়ে চাই, কিন্তু ছাবস্ক্ৰাইব নকৰে, কৃপণালী কৰে। আৰু মই এইটো তেখেতে ক'ব, আপোনাক চলিউশ্যন পাব। তাৰ কাৰণে আপুনি তেখেতৰ ৱেইট কৰিব লাগিব। তেখেত এতিয়া নাই ন, চেম্বাৰত নাথাকিলে মই কেনেকে আপোনাক, মইতো চলিউশ্যন নিদিওঁ ন, মইতো তেওঁৰ এচিষ্টেণ্ট হয়। ঠিক আছে ঠিক আছে।